গুড মৰ্নিং আৰু দেখিছেনে ৰাতিপুৱাই আজি শুই উঠিয়ে গাটো ধুয়ে আলু দুটাই মানে বইল কৰি লৈছোঁ আৰু দেই এয়া আলুগুটি পিটিকি আছোঁ দেওবাৰ যিহেতু শুই উঠোতেও দেৰি হ'ল আৰু কামো যথেষ্টখিনি আছে গতিকে কিনো বোলো পাল মাৰি খুৱাব পাৰোঁ বুলি ভাবোঁতে মনত পৰিলে ব্ৰেড এটা আনি থোৱা আছে কিন্তু ব্ৰেড আনি থ'লে কি হ'ব এনেদৰে শুকানকৈ যদি দিওঁ নহয় খাব নিবিচাৰে গতিকে অকণমান বুদ্ধি লগাই অকণমান সেইকেইখনকৈ খুৱাব লাগিব আৰু সেয়েহে কাটি লৈ এনেদৰে শুকানে ফাৰ্ষ্ট বনাই ল'লোঁ শেষত তেল এচামুচ দি অকণমান ইলুটি কৰি দিছোঁ অৱশ্যে ৰাতিপুৱাৰ কাৰণে মই বৰ বেছি তেল দি বনোৱা নাই আৰু এইফালে পিটিকা কৰি লোৱা আলুখিনি অকণমান তেল দি পিঁয়াজ দি নিমখ হালধি অকণমান মছলা দি আৰু এনেদৰে পানী দি অকণমান লুপথুপীয়া কৰি লৈছোঁ যাতে ব্ৰেডত সানিবলৈ সুবিধা হয় এয়াই ফাইনেলি সেইখিনিও হৈ গ'ল আৰু এয়া ব্ৰেডত লগাই দিছোঁ আৰু মাকৰ ৰেষ্টুৰেণ্টৰ ব্ৰেড চেণ্ডউইচ বনি গ'ল দেখিছেনে খুৱাবৰ কাৰণে কিমান বুদ্ধি কৰিবলগীয়া হয় ৰাতিপুৱা পেট পূজাটো ফাৰ্ষ্ট দি ল'ব লাগিব সেয়াই আৰু কামত ধৰিব লাগিব ফাইনেলি খাই ল'লোঁ চাহ পানী ল'ৰা হৰলিক্স আৰু এইখন দেখিছেনে মোৰ মেট্ৰেছ প্ৰটেক্টৰখন এইবোৰ খাই গৈছে ৰাবাৰবিলাক বেয়া হৈ গৈছে নহ'বনো কেলৈ বাৰু ইমান দিন হ'ল প্ৰায় 4 বছৰমানে হ'ল এইখন অনা মোৰ ছোৱালী জন্ম হোৱা দিন ধৰি এইখন যথেষ্ট ব্যৱহাৰ হ'ল আৰু ধোৱাও হ'ল মেচিনত দি দিওঁ সেইকাৰণে ৰাবাৰটো বেয়া হৈ গৈছে আৰু দেখিছেনে মেট্ৰেছখন মোৰ এতিয়াও নতুন হৈ আছে 5 বছৰমানেই হ'লহি আৰু অনলাইনতে অনা হৈছিলে বাৰু সেইখন দেখিছে এতিয়াও পিছে বেয়াখিনি আঁতৰাই দিম কিন্তু আকৌ ধুই আকৌ ব্যৱহাৰ কৰিম যিহেতু ল'ৰা ডাঙৰ হ'ল এতিয়া বাৰু বিচনাত নুমুতে কিন্তু ভৰি হাত নোধোৱাকৈ কেতিয়াবা কি হয় উঠি দিয়েগৈ এখন আকৌ লগাই থৈ দিম আৰু এয়া কাপোৰো যথেষ্টখিনি ধুলোঁ আৰু এইফালে ডাৱৰ দেখিছেনে পলিঅ' খুৱাওঁগৈ ছোৱালীক গতিকে গাঁওকেইটা ৰ'দাইছিলোঁ যদিও ভৰাই থৈ যাওঁ আৰু খৰধৰকৈ আহিয়ে আৰু খানা বনোৱাত লাগিলোঁহি ঢেৰুৱা ভাজি চাটনি মচন্দৈ আৰু এইফালে খৰিচা আৰু গাহৰি মাংস ৰেচিপি কেতিয়াবা দিম ভিডিঅ' চাই